নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আমি আগবাঢ়িছোঁ। আমাৰ এই পলকতা গাঁৱৰ, আমাৰ গাঁওবোৰ নহয়, বিশেষকৈ আমাৰ এই অঞ্চলটোৰ পানীবিলাক বৰ বেয়া ন। গা চা ধুব নোৱাৰি, খাব নোৱাৰি, একদম আইৰণৰ ওপৰত আপোনাৰ মানে একো কৰিবই নোৱাৰি। গতিকে সেই পানীক লৈ মই এটা আজি ভিডিঅ' বনাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব। আমাৰ এই পানীবিলাক আপোনালোকে যদি দেখা পায় নহয় বা আপোনাৰ বমকি উঠিব, আৰু যদি আপোনালোকে এই পানী যি খাব লাগে সেই মুখ চুখ একেবাৰে শেষে দিব। কিন্তু আমি সেই পানী খাই কাপোৰ চাপোৰ ধুই আজি যুগ যুগ ধৰি আমাৰ দেউতা অহাৰ পৰা আমি চলি আছোঁ। দিয়ক আহকচোন, আজি এই পানীৰ ভিডিঅ'টোলৈ আমি আগবাঢ়ি যাওঁ, আহকচোন। আমাৰ ঘৰৰ পানীবিলাক বৰ বেয়া দিয়ক। আমাৰ এই অঞ্চলৰ পানীবিলাক বিৰাটেই বেয়া। কিন্তু দেখাত পানীবিলাক চাওকচোন, কি একদম আইনান সৎ থৈতা একেবাৰে। কিন্তু আপুনি আধা ঘণ্টা যদি এনেকৈ থৈ দিয়ে নহয়, একদম চামনি পৰি যাব, হাল্লা একেবাৰে। আপুনি গা ধুব নোৱাৰে, গাছ চাপৰত আপোনাৰ ফাটি চিল্লা চিল্লি দিব একেবাৰে। এই পানীত গা ধুলে আপোনাৰ সমস্যা হ'ব একেবাৰে। গতিকে এই পানীত বাদ দিলোঁ দিয়ক, এই পানী বাদ দিলোঁ গা ধুবা। এই খালত যাওঁ, আমাৰ ইয়াৰ পৰা 2 ফালমান দূৰত এটা ৰাইজৰ খাল আছে, তাতে গাটো ধুওঁ, কাপোৰখিনি ধুওঁ দিয়ক। নহ'লে এই পানীত গা ধুলে ছালতটো বেমাৰ হ'বই, আৰু ছালবিলাক চিল্লা চিল্লি দি ফাটে ঠাণ্ডাত, নৰে। আহক। এই পানীৰ সমস্যা বৰ ডাঙৰ সমস্যাহে, বাপৰে বাপ। এই পানীত যদি আপোনাৰ আইৰণ থাকে আৰু মাথা চাথা নষ্ট কৰি দিয়ে। আৰু চাওকচোন আমাৰ কেনে অৱস্থা। আমাৰ পানীত গোটেই আইৰণ আছে, গোটেই কাপোৰ কানি চব হাল্লা হৈ যায়, গা ধোৱাও দিগদাৰ, কাপোৰ ধোৱাও দিগদাৰ। বুজিছি না? যাৰ ঘৰত পানীত আইৰণ আছে সিহে গম পায় আচলতে তাৰ কেনে জ্বালা যন্ত্ৰণা, বিৰাট যন্ত্ৰণা দিয়ক। বাপৰে বাপ, পানী নহ'লে মানুহ চলিব পাৰি না। পানী আছেই, পানীৰ অভাৱ নাই, কিন্তু আপোনাৰ এই পানীত যি আইৰণৰ কোবত আপুনি সেই পানীটো খাব নোৱাৰে। নেচাত 2 বা 3 বাৰ চেকিব লাগে। কাপোৰ ধুব আপোনাৰ নৰি, কাপোৰবিলাক হাল্লা হৈ যায়। গতিকে আমাৰ বিৰাট সমস্যা। মই এতিয়া আপোনাৰ এই আমাৰ ঘৰৰ পৰা মোটামুটি 2 ফালমান দূৰত এটা ৰাজহুৱা পুখুৰী আছে। সেই ৰাজহুৱা পুখুৰীটোত মই এতিয়া কাপোৰো ধুম, গাও ধুম। চাওকচোন কেনে যন্ত্ৰণা। আহকচোন, আমি এতিয়া এই গা ধোৱা চালক যেন ৰাইজৰ খালক যেন আমি যাত্ৰা আৰম্ভ কৰোঁ, বলক। এখন আমাৰ ৰাইজৰ দলং, এখন আপোনাৰ মেইন ৰাস্তাৰ দলং। এই দলং মানে আপোনাৰ নদী নহয় দিয়ক, এইটো নদী বুলি আপোনালোক ভয় নাখাব। এতিয়া নাই সৰু সুৰা নাই, এটা পথাৰৰ পানী ইফালৰ পৰা সিফালে যোৱা, এই পথাৰৰ পানী ইফালে সিফালে যোৱা দলংখন। কিন্তু দলংখন জব্দ। এতিয়া আপোনাৰ ৰাস্তাত দুফালে 2টা ডাঙৰ ডাঙৰ পুখুৰী আছে, চাওক। আৰু চাৰিওফালে পথাৰ, এই অলপ পথাৰত গৰু দেই, ধান চানবিলাক কাটা হ'ল না, ভূটান ভাইৰছতে একদম এতিয়া আপোনাৰ খালী হৈছে, চব গৰু ছাগলীতে ভৰ্তি হৈছে দিয়ক। গৰু ছাগল লাগিলে আপোনালোকে চাৰিওফালে নিব পাৰিব। এইটো পুখুৰী, এইটো আমাৰ ৰাইজৰ পুখুৰী। এইটো পুখুৰী নহ'লে আমাৰ গোটেই মৰণেই আছিল দিয়ক। এই পানীখিনি অলপ ভাল, এতিয়া অলপ আইৰণ কম আছে, অলপ বালা আছে ইয়াতে। এতিয়া আমি গা ধুওঁ, কাপোৰ ধুওঁ। গতিকে এতিয়া মই এতিয়া গাটো ধুই ল'ম, মোৰ ভাগৰ অলপ কাপোৰখিনিও ধুম। এই পানীৰ ঘাটটো পালোঁ। এতিয়া কাপোৰখিনি মই অলপ ধুই লওঁ, বুজিছি না? এই যন্ত্ৰণা এইবিলাক, এই যাৰ ঘৰৰ পানীত আইৰণ আছে সিহে বুজি পায় ইমান কষ্ট। সমস্যাৰ কাৰণে মানুহে কাপোৰ ধুই আছে, এইবিলাকে কাপোৰ ধুই আছে, এইসকলে কাপোৰ ধুই আছে। এই এটা কাপোৰ ধুই আহিলোঁ। পৰেশ, কাপোৰ ধুলা? তোৰ তাৰে পানী গ'লে ভাল নহয় ন? ভাল নহয় বৰ্তমান। এনে আইৰণ চাইৰণ আছে না? অঁ, এতিয়া কাপোৰ ধোৱা তুমি সদায়? সদায় দিওঁ, গাও ধোৱা? গাঁৱত দিওঁ।
এইটো যোৱাকালি চিলচিলা হৈ চাওক চাওক এই ৰাইজ মানুহৰ সমস্যা বিৰাট পানী কিন্তু বৰ ঠাণ্ডা দক চাফা পানী বৰ ঠাণ্ডা বাপ্পা ঐ বন্ধু দক কি ঠাণ্ডা হে বাপ্পা ঐ মৰিছো দক আৰু কি ঠাণ্ডা তথাপি ধুব লাগিব দক আৰু বাপ্পাৰে বা ঠাণ্ডা দক ঠাণ্ডা হ'লেও ভাল লাগে দক পানীখিনি বৰ সুন্দৰ পানী চৰকাৰৰ পাইপগেলা শুকাই যাব ধৰিছে এতিয়া পানী নাহিলে 3 বছৰমান গেল আজিকালি খা খবৰ নাই আমি বোধহয় নাপানো দক সেই পানী নিজৰ ঘৰৰ কাপোৰখিনিও ধুই নিলোঁ সেই তিৰিটি ধৰে খেচ খেচ থাকে কাপোৰ ধুব লাগিলে খেচ খেচ থাকে চেকি চেকি আৰু কিমান ধুব পানী গেলা আইৰণৰ কথা না আইৰণ থকা কথা সেইকাৰণে চেকি চেকি ধুব লাগিলে মাথা জ্বলি যায় নিজৰখিনি নিজে ধুম দক আকৌ বেয়া কথা নাই আপোনালোকেও ধুব